প্ৰথমে মই সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ যে তেখেতৰ নেতৃত্বাধীন যি চৰকাৰ চলি আছে বা আমাৰ UPPLৰ যি চৰকাৰ সেই চৰকাৰৰ দ্বাৰাই দি 40টা সমষ্টিত আমি প্ৰতিটা সমষ্টিত বেনিফিচিয়াৰী মিট হিচাপে আমি মোৰ সমষ্টিটো আজি ৰাইজৰ যিখিনি সমাগম নিশ্চয় আপোনালোকে দেখা পাই বহুত মানে আনন্দিত হৈছোঁ মই নিজেও আনন্দিত হৈছোঁ সেইটোৱে বুজা যায় যে আমাৰ চৰকাৰক বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰক আমাৰ ৰাইজে ককলাবাৰীবাসীয়ে যে আঁকোৱালি লৈছে ইয়াৰ পৰা প্ৰমাণ পোৱা যায় আৰু আপোনালোকে কোৱাৰ নিচিনাকৈ যে ভাবাৰ নিচিনাকৈও বহুত অধিক মানুহ ইয়াতে সমাগম হৈছে আপোনালোকে নিজে কৈছে তাৰপিছত আমি বুজা যায় যে আমাৰ ককলাবাৰী সমষ্টিত কোনো দল সংগঠন ইয়াতে নাখাটিব খালি UPPLক ৰাইজে আঁকোৱালি ল'ব বুলি আমি আশা কৰিছোঁ বুজা নাই আপুনি নিৰ্বাচন খেলিব ককলাবাৰীৰ পৰা হয় আমাৰ হাইকমাণ্ডৰ পৰা ওপৰ মহলৰ পৰা যেতিয়া মোকে টিকেট দিয়ে তেতিয়াহ'লেতো মই খেলিমেই ইয়াতে আৰু ক'ব লগা নাই আৰু আশা কৰোঁ আগত যেনেকৈ ৰাইজে মোক আঁকোৱালি লৈছিল আৰু ওপৰ মহলৰ পৰা বা হাইকমাণ্ডৰ পৰা যদি মোক টিকেট দিয়ে টিকেটো যদি দিয়া যায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় আজি দেখিছে ৰাইজৰ যিখিনি সমাগম তেনেকুৱা ছিষ্টেমত আহি মই নিশ্চয় যদি মই টিকেটটো পাওঁ বা মোক দিয়া যায় তেতিয়াহ'লে মই নিশ্চয়কৈ 100% জয়যুক্ত হ'ম বুলি আশা কৰিছোঁ সচৰাচৰভাৱে আমি 2020ত যদিও চৰকাৰটো কৰিছিলোঁ কিন্তু ইয়াৰে 1.5 বছৰমান ক'ভিডত পৰি গ'ল আৰু মই নিজে মণ্টু বড়ো হিচাপে 4 বছৰৰ ভিতৰত 2.5 বছৰ মানে এতিয়া মই MCLA কাৰণ মই উপনিৰ্বাচনতে যিহেতু MCLA হৈ আছিল আৰু এই উপনিৰ্বাচনত MCLA যদিও হৈ আছিল টোটেল আমাৰ চৰকাৰৰ যিখিনি 4 বছৰটো যদি ধৰা যায় তেতিয়াহ'লে 15 বছৰ 17 বছৰত BPF যি কামটো কৰা পাৰা নাছিল আজিৰ দিনত আমি সম্পূৰ্ণভাৱে যদিও নহয় তথাপিও আমি আগত চৰকাৰতকৈ বহুত কৰিব পাৰিছোঁ বুলি মই আপোনালোকক জনাইছোঁ বা ঘোষণা কৰিছোঁ যে 2020 চনৰ পৰা আমি চৰকাৰ গঠন কৰাৰ পিছত ইয়াতে 17 বছৰত BPF যিখিনি কাম কৰিব নোৱাৰিলে উদাহৰণস্বৰূপে হিচাপে দুটামান দিব খুজিছোঁ যেনেকৈ ককলাবাৰী সমষ্টিত 17 বছৰত BPF কোনো প্ৰেক্ষাগৃহ অডিটৰিয়াম কৰিব পৰা নাছিল নিশ্চয় আপোনালোকে ককলাবাৰী সমষ্টিত দেখা নাই কিন্তু ককলাবাৰী সমষ্টিত আমাৰ UPPL চৰকাৰে এই 4 বছৰত আমি ইতিমধ্যে এটা প্ৰচেছ অনগয়িং আছে আৰু জালাত ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প হিচাপে ককলাবাৰী সমষ্টিত ডাঙৰকৈ দুটা আমি প্ৰেক্ষাগৃহ পাম নিশ্চয় আৰু আপোনালোকক সেইটো ক'ব খুজিছোঁ যে ককলাবাৰী সমষ্টিত ষ্টেডিয়াম কোনোদিন আপোনালোকে 17 বছৰ এটাও দেখা পোৱা নাছিল কিন্তু এই বছৰৰ এই 4 বছৰৰ ভিতৰত ককলাবাৰী সমষ্টিত 3টা ষ্টেডিয়াম আপোনালোকে দেখা পাব ইতিমধ্যে চিমলাত অনগয়িং প্ৰচেছত আছে 80% মান কামটো হ'ল লক্ষীবজাৰত আছে আমি এতিয়া যি জাগাত আমি মিটিং কৰি আছোঁ সেই মিটিং জাগাটো আমাৰ সন্মানীয় জয়ন্ত বসুমতাৰী MP ডাঙৰীয়াৰ তৰফৰ পৰা 50 কোটিত আমি ইয়াতে মিনি ষ্টেডিয়াম পাৱাৰ কাৰণে সক্ষম হ'ম তেতিয়াহ'লে আপোনালোকে বুজি লওক যে 17 বছৰত যদি ষ্টেডিয়ামে এটা নাছিল প্ৰেক্ষাগৃহে যদি এখনো নাছিল তেতিয়াহ'লে এই পাৰ্থক্যটো BPF আৰু UPPLৰ যিখিনি চৰকাৰ সেই চৰকাৰৰ পাৰ্থক্যটো আপোনালোকে নিশ্চয় গম পাব ইয়াৰ বাদেও মই কেইটামান ক'ব খুজিছোঁ যিহেতু আপোনালোকে সুধি আছে 4 বছৰত কি কৰিছে বুলি ইয়াতে অসমত যেনেকৈ বিভিন্ন লাইনত যে ইণ্ডাষ্ট্ৰি লাইন বা ফিচাৰী লাইনত ট্ৰেইনিং দিয়াৰ কাৰণে আমাৰ খানাপাৰাত আছে SRLM কিবাকিবিৰ ঠিক তেনেধৰণৰ আমাৰ BTC অঞ্চলৰ কাৰণেও ফিচাৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যিখিনি BTC অঞ্চলত যিমানখিনি জনগোষ্ঠী আছে তেওঁলোকক স্বাৱলম্বী কৰাৰ কাৰণে 13,35 লাখত এটা ফিচাৰী ডিপাৰ্টমেণ্টত ট্ৰেইনিং চেণ্টাৰ কাম মানে যিখিনি আমাৰ শিক্ষা দিয়া হ'ব ফিচাৰী লাইনত ইয়াতে আমাৰ ককলাবাৰীতে পাম আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যোৱা 3-4 মাহমান আগত আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰি এৰিয়াৰ কাৰণে খামাৰদিছা লক্ষীবাজাৰৰ 50 বিঘাৰ কাৰণে এটা টেণ্ডাৰ হৈ গৈছে য'ত নেকি 17 কোটি প্ৰায় 55 লাখ ইতিমধ্যে টেণ্ডাৰটো শেষ হ'ল লেণ্ড এলটমেণ্টো দিয়া হ'ল আৰু এই 17 কোটি 55 লাখ ইণ্ডাষ্ট্ৰি লাইনৰ তৰফৰ পৰাও BTC অঞ্চলত যিমানখিনি জনগোষ্ঠী আছে আনএমপ্লয়ী তেওঁলোকক এই BTC ককলাবাৰী সমষ্টিত ইণ্ডাষ্ট্ৰি লাইনত আমি ট্ৰেইনিং দিম ভকেচনেল যিখিনি ট্ৰেইনিং সেই ভকেচনেল ট্ৰেইনিং দিয়াৰ কাৰণে আমি সক্ষম হ'ম ইয়াতে আমাৰ ককলাবাৰী সমষ্টিত যিমানখিনি বসবাস কৰা ৰাইজ আছে তেওঁলোকেতো সেই সুবিধাটো ল'ব পাৰিব আৰু এটা মই আপোনালোকক ক'ব খুজিছোঁ যে কোনোদিন ককলাবাৰী সমষ্টিত বা BTCতে আয়ুৰ্বেদিক যি আয়ুষ হস্পিটেল নাছিল আপোনালোকে নিশ্চয় গম পাইছে 1 মাহ 2 মাহমান হ'ল কামটো আৰম্ভ কৰিছে শিলবাৰীত
আমি 12 বিঘাত এটা আয়ুষ হস্পিটেল 100 বেডেডৰ আয়ুষ হস্পিটেল আমি কামটো কৰি আছোঁ ইয়াৰ বাদেও আমি যিখিনি আমি 4 বছৰত নিশ্চয়কৈ আপোনালোকে নটিচত বা ছ'চিয়েল মিডিয়াত দেখা পাই থাকে 2 লাখতকৈও আমি আমাৰ চৰকাৰৰ থকা সময়ত আমি মাটিৰ পাট্টা দিয়া বা যিখিনি লেণ্ড পাট্টা দিয়া সেইটো আমি দিব পাৰিছোঁ আৰু যোৱা সিদিনা গভৰ্ণৰ ডাঙৰীয়াই আমাৰ বৰমা খাৰুৱাত আহি পেলাই যিখিনি 2.0 যিখিনি বৈষম্যতি আৰম্ভ কৰি দিলে সেই আৰম্ভ কৰাত ককলাবাৰী সমষ্টিৰ পৰাও বৰঘাগৰা দৈলাজান ভেগুৰি তেনেকুৱা জাগাৰ পৰা লেণ্ড পাট্টাটো তেওঁলোকে পাব সক্ষম হ'লে যেনেকৈ শিৱসাৰে আমাৰ তাতে প্ৰথমত 2020 চনত যেতিয়া তেখেতে প্ৰতিনিধিত্ব কৰিছিল সেই সময়ত তেখেতে কথা দিছিল এই কথাৰ মৰ্মে আজিৰ দিনত আমি প্ৰায়ভাগ যিখিনি আমাৰ যিখিনি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিটো প্ৰায়ভাগ পূৰণ কৰিব পাৰিছে বুলি মই মানে কিবা কৰিছোঁ আৰু